प्रमोद बरोर इलेक्शन खेलात कोनो आपत्ति नाई। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ এমএলএটো এৰিহে দিব আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ললোঁ প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু এমপিটো এৰি এমএলএটো হ'ব নাহে, আকৌ এমএলএ চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় এমপি নহ'লে এমএলএ খেলিলে কথাটো বেলেগ আছে। এখন হাতে এমপি, এখন হাতে এমএলএ, দুইটাটো ৰাখিব নোৱাৰে, লগত এমচিএলএও আছে। গতিকে তেওঁ তিনিটা পোষ্ট কেনেকৈ ৰাখিব? এইটোতো সংবিধানে এলাউ নকৰে। সেইকাৰণে মই ভাবোঁ যে বাই ইলেকশ্যন কৰাত কৰি UPPLৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাত কোনো আপত্তি নাই। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ এমএলএটো এৰিহে দিব আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ললোঁ প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু এমপিটো এৰি এমএলএটো হ'ব নাহে, আকৌ এমএলএ চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় এমপি নহ'লে এমএলএ খেলিলে কথাটো বেলেগ আছে। এখন হাতে এমপি, এখন হাতে এমএলএ, দুইটাটো ৰাখিব নোৱাৰে, লগত এমচিএলএও আছে। গতিকে তেওঁ তিনিটা পোষ্ট কেনেকৈ ৰাখিব? এইটোতো সংবিধানে এলাউ নকৰে। সেইকাৰণে মই ভাবোঁ যে বাই ইলেকশ্যন কৰাত কৰি UPPLৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাত কোনো আপত্তি নাই। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ এমএলএটো এৰিহে দিব আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ললোঁ প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু এমপিটো এৰি এমএলএটো হ'ব নাহে, আকৌ এমএলএ চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় এমপি নহ'লে এমএলএ খেলিলে কথাটো বেলেগ আছে। এখন হাতে এমপি, এখন হাতে এমএলএ, দুইটাটো ৰাখিব নোৱাৰে, লগত এমচিএলএও আছে। গতিকে তেওঁ তিনিটা পোষ্ট কেনেকৈ ৰাখিব? এইটোতো সংবিধানে এলাউ নকৰে। সেইকাৰণে মই ভাবোঁ যে বাই ইলেকশ্যন কৰাত কৰি UPPLৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে।